খাবলৈ দি থৈ দিছে আৰু নথবা বাঁহৰ চোলা এটা সাইড হৈ যায় এনেকৈ কৰি সিফাললৈ ঘূৰাই দিওঁ মোৰ নাম শ্ৰী ডিম্বেশ্বৰ গাঁও ফুলগুৰি ধেমাজি মই শিল্পী কাম কৰা মোৰ জন্মগত বুলি ক'ব পাৰি কিন্তু চাকৰি ক্ষেত্ৰত বাহিৰত গৈ হাৰাঙা গাঁৱত থাকি বহুত কাম মই শিকিব পাৰিছোঁ কিন্তু কোনো মোৰ গুৰু নাই অৱশ্যে যি পাওঁ মই তাকে বনাই যাওঁ ইয়াতে মোৰ মা দেউতা ভাই আৰু মোৰ শাহু বুঢ়ী মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু তাৰপৰা আপোনাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এইবিলাকো মই বনাই ৰাখিছোঁ কিন্তু মোৰ থোৱা অসুবিধাৰ কাৰণত বহুত বস্তু মোৰ এতিয়া নষ্ট হৈছে ইয়াত তেনেকৈ গছৰ শিপা দি বা চাহ গছৰ শিপা দি যেনেকৈ বস্তু বনায় তেনেকৈ আমি বস্তুবিলাক বনাই ৰাখি কিন্তু ইয়াত যিবিলাক কাঠ কৰ্ম আছে মোৰ খালি এডাল গছতে হয় কিন্তু মই ইয়াত কোনো জইন নাই কোনো ইয়াত মেডিকেলো নহয়